Hello Infinity Army, welcome to my voice Assamese vlog. ইয়াত আজি বতৰ চক একদম পুৰা ডাৱৰীয়া, পুৰা বৰষুণ দি আছিলে, পুৰা এতিয়া এৰিছে অলপকে, তাৰপিছত আকৌ দিব লাগি আছে, মানে বতৰ পুৰা ডাৱৰীয়া, ঠাণ্ডা নমাইছে পুৰা। তো এতিয়া মই কিবা এটা খাই লওঁগে, গা পা ধুলো ধুনীয়াকৈ, এতিয়া খাই মেলি লওঁ কিবা এটা, খাই বৈ ওলাই যাম। এইটো কি কৰি ফুৰিছে, গা পা ধোৱা নাই, এনেই ঘূৰি ফুৰিছে, এনেই ইফালে গৈছে, গা পা ধুই মেলি ধুনীয়াকৈ খাব পাৰে, গা নোধোৱাকৈ আমাৰ ইয়াত নাখায়, মানে একো খাব নোৱাৰে, মানে গা নোধোৱাকৈ বাঢ়ি গায়। এতিয়া গা ধোৱা নাই, সি এনেই ঘূৰি ফুৰিছে ভোকে পিয়াহে ইমান দেৰিলৈকে। হা সিহঁতৰ কোনোবা এজনে গা ধুই আছে, সেইকাৰণে সি এনেই পকাই ফুৰিছে আৰু ইফালে গৈছে। তো এতিয়া খাই লওঁ, পুৰা একদম কলটো পুৰা ঠাণ্ডা ফ্ৰিজত থৈ দিয়া কল। এতিয়া মই ওলাই মেলি আহিলোঁ, তামোল অকণো খাই আহিছোঁ। ধান কটাই আনিছে পকাই, বৰষুণৰ পানী ভৰি আছে এইবোৰ। হয় এফালে দোকান, এইফালে দোকান খুলিয়ে দেখিছোঁ পেপাৰ পেলাই থৈ গৈছে, পেপাৰ তলেদি ভৰাই থৈ গৈছে, এয়া দোকান খুলিয়ে পাই গৈছোঁ আকৌ। দোকান খুলিলোঁ, এতিয়া এইখন ধুনীয়াকৈ চাফ চাফাই কৰি লওঁ, আগফালখন চোতালখন সাৰিলোঁ বাৰু, তাৰপৰা এতিয়া ভিতৰখন চাফ চাফাই কৰি লওঁ ধুনীয়াকৈ। চববোৰ সাৰি পুচি ধূপ চাকি জ্বলালোঁ, হাত ভৰি ধুই পেলাই ধূপ চাকি জ্বলাই পেলাই এতিয়া কিবা এটা যাত্ৰা হৈ লওক, তাৰপাছত যাম। মোৰ বাইক এখন Yamaha 135 এখন আছে, সেইখন RX 135 এখন, তাৰপিছত সেইখন ভাল কৰিবলৈ দিয়া আছিলে হেৰি মেকানিকৰ তাত, তাৰপিছত সেইখন বোলে ভাল হ'ল, এতিয়া সেইখন লৈ আহিবলৈ যাব লাগিব। সেইখন মানে এনেই ইয়াৰ পৰা অহা যোৱা কৰিবলৈকে মোক লাগে বাইকখন, সেইকাৰণে সেইখন ভাল কৰিবলৈ দি থোৱা আছিলে, সেইখন ভাল কৰি হ'ল বুলি কৈছে, এতিয়া লৈ আহিমগৈ। তো কিবা এটা যাত্ৰা হৈ লওক তাৰ আগতে। তো এতিয়া যাত্ৰাৰ কাৰণে বৰশী টোপোৱাৰ আগতে বৰশী টোপাই ৰখি থাকিব লাগিব, তাৰপিছত কি হয় চাই লওঁ, অলপ দেৰি ৰখোঁ। আপোনালোকেতো জানে আমাৰ এইখন দোকানত ইমান এটা বিক্ৰী বাৰ্তা নহয়, কিন্তু হ'লেও কষ্ট কৰি গৈছোঁ, এনেই থকাতকৈ কিবা এটাতো কৰি আছোঁ ন, আৰু ধৈৰ্যটো ধৰিবই লাগিব। আৰু লাইফত ধৈৰ্য নধৰিলে আৰু কি ভাল ফল আশা কৰিম বাৰু। মোৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে যে এদিন নহয় এদিন ভগৱানে চকু মেলি চাবই, কাৰণ কষ্ট কৰিছোঁ যেতিয়া ভগৱানে চকু মেলি চাবই, আৰু সুফল দিবই এদিন নহয় এদিন। আৰু আপোনালোককো কৈছোঁ, ফল নাপালেও কিবা এটাতো অভিজ্ঞতা হ'ব ন, আপোনালোককো কৈছোঁ, মানে কষ্ট কৰি যাওক, ফল পায় নাপায় সেইটো পাছৰ কথা, কিন্তু কিবা এটা নহয় কিবা এটা নতুন শিকিব পাৰিব আৰু নতুন অভিজ্ঞতা হ'ব। তো ফাইনেলি গাইছ, 1.5 ঘণ্টা সময় অপেক্ষা কৰাৰ পিছত হৈ গ'ল 10 টকাৰ যাত্ৰা। এতিয়া এইটো ধুনীয়াকৈ ইয়াত ভৰাওঁ, ডাৰ্টত ভৰাই পেলাই এতিয়া যাওঁ ব'লক বাইক আনিবলৈ। তো ব'লক এতিয়া বাইকখন আনিবলৈ যাওঁ, ব'লক। তো গাইছ, দোকানখন বন্ধ কৰি থৈ যাব লাগিব, কাৰণ ইয়াত কোনো নাথাকেতো, এখন তলা চলা মাৰি থৈ যাব লাগিব আৰু একেবাৰে ভাতটোও খাই আহিমগৈ আৰু গৈ। খোজকাঢ়ি আহিছোঁ, চাইকেলখন তাত থৈ আহিছোঁ, বাইক নিব লাগিব নহয়। আহিয়ে পাই গ'লে মোৰখন বাইকখন, এইখন গোটেই এইবোৰ কিবা কিবি লগাই থৈছে, এই গছৰ গুটি পৰিছে, এই গুটি পৰি গোটেই লেতেৰা হৈ আছে। মানে এডাল ছিগি গৈছিলে, এডাল ছিগি গৈছিলে, এতিয়া লগাই দিলে হৈ গ'ল। চাফা কৰি ল'ব লাগিব প্ৰথমতে চলাবলৈ হ'লে, চাফা কৰি লওঁ ধুনীয়াকৈ। গোটেই চৰাই গুটি খাই ইয়াতে পেলাইছে আৰু বহুত দিন হ'ল, কেতিয়াবাতে দি থৈ গ'লোহি। প্ৰায় এখন ধুই দিবগৈ লাগিব, পূৰা নি পেলাই ধুই দিমগৈ। আজিৰ পৰা এখন লৈ অহা যোৱা কৰিম আৰু। এখন বনিলেগৈ ফাইনেলি, মোৰ বাইক বনি গ'ল ধুনীয়াকৈ, এইখন লৈ অহা যোৱা কৰিবলৈ ভাল হ'ব এতিয়া। সেইটো খুচুৰা নাই হেনো, সেইকাৰণে এইটো তেল অকণ ভৰাই আনোগৈ, ইয়াতে ডিপুতে ওচৰতে আছে ডিপুটো, সেইটো তেল অকণ ভৰাই আনোগৈ। এইখনৰ চাবি নাই, এইটো মোৰ দাজৰ চাবিটোৱে খুলি দিলোঁ আৰু টেংকি খোল খাই গ'ল, হৈ গ'ল। 100 টকা তেল ভৰালোঁ, এতিয়া আকৌ এইটো বন্ধ কৰি দিওঁ, এইটো জিকি চাবিয়ে খোল খাই যায় মানে। তো গাইছ, ফাইনেলি বাইক আনিলোঁ, তাৰপিছত ইয়াত অকল তেল ভৰালে নহ'ব, তেল 100 টকা ভৰালোঁ, অকল তেল ভৰালে নচলে, এইখনৰ লগত আৰু বস্তু এটা ভৰাব লাগিব। এইটো ক'ত গ'ল জানো, এইখনৰ লগত আৰু এইটো ভৰাব লাগিব, টুটি বুলি কয় এইটো, টুটিটো ভৰালেহে এইটো মানে তেলৰ লগত মিক্স কৰি ভৰালেহে চলিব এইখন ভালকৈ, নতুবা তেল বহুত খায়। তাৰপিছত এইটো টুটিটো এতিয়া ভৰাই দিওঁ, তাত ভৰাবলৈ নহ'লে ইয়াতে ভৰাই দিওঁ আৰু এতিয়া। গোটেইটো ফাটি গ'ল, নাই ফটা। মই এতিয়া পটাপট ভাতকেইটা খাই লওঁ, তাৰপিছত চাই থাকক, আৰু এটা আছে কেছ দেখুৱাম। তো গাইছ, খানা আজি এয়া মটৰ আলু ঘুগুনি, তাৰপিছত আৰু এইফালে জিকা ভাজি, তাৰপিছত আৰু এইফালে ঘৰৰ চাউল, সিহঁতকো দি দিছোঁ, সিহঁতক খাই আছে পূৰা পোৱালিকেইটা। তো এতিয়া খাই লওঁ, পূৰা ধুনীয়া লাগিছে খাই।
তো গাইজ আজিৰ ভিডিঅ'টোত ইমানেই যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেললৈ নতুনকৈ আহিছে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে